নমস্কাৰ বন্ধুসকল সকলোলৈকে আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ স্বাগতম জনাইছো মই পৰিস্মিতাই পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো 14 মাৰ্চৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ গতিকে বলক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰো আজি আমাৰ প্ৰথম প্ৰশ্নত আছে IOT 14 নম্বৰ ভাৰতীয় সন্মিলন কত আয়োজিত হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে অপচন এ মুম্বাই বি চেন্নাই সি বেংগলুৰ আৰু ডি নতুন দিল্লী শুদ্ধ উত্তৰটো হৈছে অপচন সি বেংগলুৰ IOT ইন্টাৰনেট অফ থিংছৰ 14 নম্বৰ ভাৰতীয় সন্মিলনখন বেংগলুৰ চহৰত আয়োজিত হ'ব বিভিন্ন বিষয় যেনে হেল্থ কেয়াৰ মেনুফেকচাৰিং স্মাৰ্ট চিটি টেলিকম এনাৰ্জি আৰু ৰিটেইলছ আদিৰ আলোচনা কৰিব দ্বিতীয় প্ৰশ্নত আছে 6 ট্ৰিলিয়নতকৈ অধিক বজাৰ পঞ্জীকৰণ পাৰ কৰা ভাৰতীয় তৃতীয় কোম্পানী কোনটো চাৰিটা অপচন দিয়া আছে অপচন এ TCS বি RIL চি HDFC বেংক আৰু ডি ICCI বেংক শুদ্ধ উত্তৰটো হ'ল অপচন চি HDFC বেংক 6 ট্ৰিলিয়নতকৈ অধিক বজাৰ পঞ্জীকৰণ পাৰ কৰা ভাৰতীয় তৃতীয় কোম্পানী হ'ল HDFC বেংক TCS আৰু RIL কোম্পানী প্ৰথম আৰু দ্বিতীয় স্থানত আছে তৃতীয় প্ৰশ্নত আছে বাৰ্ষিক সাবৰিমালা উৎসৱ কত আয়োজিত হৈ আছে চাৰিটা অপচন দিয়া আছে অপচন এ কৰ্ণাটক বি ৰাজস্থান চি কেৰালা আৰু ডি তামিলনাডু শুদ্ধ উত্তৰটো হৈছে অপচন চি কেৰালা কেৰালাৰ সাবৰিমালা মন্দিৰত এই বাৰ্ষিক সাবৰিমালা উৎসৱ পালন কৰা হয় 4 নম্বৰ প্ৰশ্নত আছে কোন দেশে কলকাতা সংগ্ৰহালয়ৰ বাবে 22 লাখ টকাৰ ঘোষণা কৰে ইয়াত চাৰিটা অপচন দিয়া আছে অপচন এ আমেৰিকা বি জাপান চি ইৰাণ আৰু ডি ইংলেণ্ড শুদ্ধ উত্তৰটো হৈছে অপচন বি জাপান কলকাতা ৰবীন্দ্ৰ সংগ্ৰহালয়ৰ বাবে জাপানে 22 লাখ টকা ঘোষণা কৰে 5 নম্বৰ প্ৰশ্নত আছে UN পিচ ইউনিটিৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা প্ৰথম ভাৰতীয় কোন চাৰিটা অপচন দিয়া আছে অপচন এ এম ভেংকায়া নাইডু বি PM মোদী চি পিয়ুষ গোৱেল আৰু ডি সুষমা স্বৰাজ শুদ্ধ উত্তৰটো হৈছে অপচন এ এম ভেংকায়া নাইডু ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক ইউনিভাৰ্চিটি অফ পিচৰ ছেইণ্ট জোসে PhD অৰ্থাৎ ডক্টৰেট অফ ফিলচফি ডিগ্ৰীৰে সন্মানিত কৰে তেখেতে সাষ্টেইনেবল ডেভেলপমেণ্টৰ সঠিককৈ আইনী প্ৰক্ৰিয়াৰ কৰাৰ বাবে এই ডিগ্ৰী প্ৰদান কৰে 6 নম্বৰ প্ৰশ্নত আছে মিজোৰামৰ প্ৰথম লোকায়ুক্ত হিচাপে কাক নিয়োগ কৰা হয় চাৰিটা অপচন দিয়া আছে অপচন এ শ্ৰী লাল সাবতা বি উমানাথ সিং চি প্ৰণৱ কুমাৰ আৰু ডি দিব্যজ্যোতি শুদ্ধ উত্তৰটো হৈছে অপচন এ শ্ৰী লাল সাবতা মিজোৰামৰ প্ৰথম লোকায়ুক্ত হিচাপে শ্ৰী লাল সাবতাক নিয়োগ কৰা হয় বেইমান ভ্ৰষ্টাচাৰ জুচ আদিৰ দুৰ্নীতিসমূহ চৰকাৰৰ পৰা নাইকিয়া কৰাই হৈছে লোকায়ুক্তৰ মুখ্য কাম 7 নম্বৰ প্ৰশ্নত আছে RBI সোণৰ ভাণ্ডাৰ হিচাপে বিশ্বৰ কিমান নম্বৰ স্থানত আছে চাৰিটা অপচন দিয়া আছে অপচন এ 8 নম্বৰ বি 10 নম্বৰ চি 15 নম্বৰ আৰু ডি 18 নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 10 নম্বৰ বিশ্বৰ ভিতৰতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সোণৰ ভাণ্ডাৰ হিচাপে 10 নম্বৰ স্থানত আছে ইয়াৰ প্ৰথম আৰু দ্বিতীয় স্থানত আমেৰিকা আৰু জাৰ্মানী আছে মন কৰিবলগীয়া কথা যে বিশ্বৰ সবাতোতকৈ বেছি পৰিমাণ সোণ ভাৰতবৰ্ষতে পোৱা যায় কেৱল RBI সোণৰ ভাণ্ডাৰ হিচাপেহে 10 নম্বৰ স্থানত দেখা যায় 8 নম্বৰ প্ৰশ্নত আছে কোন কোম্পানীয়ে লিমকা বুক অফ নেশ্যনেল ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম জিলিকাবলৈ সক্ষম হয় চাৰিটা অপচন দিয়া আছে অপচন এ ধৰ্মা ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড বি প্ৰতাপ ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড চি অৰ্পণ ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আৰু ডি মেঘা ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড শুদ্ধ উত্তৰটো হ'ল অপচন ডি মেঘা ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড 7 মাহতে পাৱাৰ চাব ষ্টেচনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মেঘা ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে লিমকা বুক অফ নেশ্যনেল ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ডো কৰিবলৈ সক্ষম হয় ইয়াৰ উপৰিও এই কোম্পানী পাৱাৰ গ্ৰেড কোম্পানীৰ পৰা
সৰ্বশ্ৰেষ্ঠ কোম্পানী পুৰস্কাৰ পায়। 9 নম্বৰ প্ৰশ্নত আছে কাক ৰিয়েল মেণ্ড্ৰিডৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হয়। 3টা অপশ্যন দিয়া আছে। অপশ্যন এ চৈতিয়াগো চোলাৰী, বি জিনেডিন জিদান আৰু চি এণ্ড্ৰম ৱৰ্ড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জিনেডিন জিদান। ৰিয়েল মেণ্ড্ৰিড অৰ্থাৎ স্পেনিছৰ ফুটবল ক্লাবৰ প্ৰশিক্ষক হিচাপে জিনেডিন জিদানক নিয়োগ কৰা হয়। এতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈ। প্ৰশ্নটোত আছে স্নুকৰ খেলত 1000 চেঞ্চুৰী কৰা প্ৰথম বিশ্বৰ খেলুৱৈ কোন। 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰনি ওচুল্লিভন, বি পংকজ আদৱানী, চি মাৰ্ক চেলভি আৰু ডি নীল ৰবাৰ্টছন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰনি ওচুল্লিভন। ব্ৰিটেইনৰ স্নুকৰ খেলুৱৈ ৰনি ওচুল্লিভনে এই খেলত 1000 চেঞ্চুৰী কৰা বিশ্বৰ প্ৰথম খেলুৱৈ হিচাপে অভিহিত কৰা হয়। বন্ধুসকল আজি ভিডিঅ'টিত ইমানেই আছিল। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ পাই থাকিবলৈ বেল আইকনটো দবাবলৈ কেতিয়াও নেপাহৰিব। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।